নমস্কাৰ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা শব্দত প্ৰকাশ কৰা। তো বলকচোন বন্ধুসকল, আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, প্ৰথমটো হৈছে বিহুৰ আগদিনা উৰুকা। খাবলৈ অনা সৰু কলগছ পচলা, একে গুৰুৰ শিষ্য সতীৰ্থ, একে মাকৰ সন্তান সহোদৰ, একে সময়তে হোৱা সমসাময়িক, এবাৰ ফল ধৰি মৰা উদ্ভিদ, ঔষধি, চোবাই খোৱা বস্তু, চব্য, পনীয়া গাখীৰ দিয়া গাই, জলাহী। এইটো প্ৰায় আহি থাকে, পনীয়া গাখীৰ দিয়া গাই, জলাহী। তাৰপিছত আহিল নেজ নসৰা বেঙৰ পোৱালি লালুকি, বেয়া কাম কৰা দুখ, অনুতাপ, পাবলৈ টান দুৰ্লভ, বহাগ বিহুৰ সময়ত বলা বতাহ, বৰদৈ চিলা। ইয়াৰ পিছত ভূত, ভৱিষ্যত জনা লোক, সৰ্বজান, যাৰ কাৰো পৰা ভয় নাই, অজাত শত্ৰু, ঘোঁৰাত উঠি ৰণ কৰা সেনা, তুৰ্কী, আকাশৰ পৰা কোৱা বাণী, আকাশবাণী। তাৰপিছত হৈছে যি আগেয়ে হোৱা নাই, অভূতপূৰ্ব, যাৰ মাক বাপেক মৰিছে মাউৰা, যি ঈশ্বৰক বিশ্বাস কৰে নাস্তিক, আৰু যি বিশ্বাস নকৰে তাক আস্তিক বুলি কোৱা হয়। তাৰপিছত যাৰ ঘৰ নাই অঘৰী, নাৱেৰে বেপাৰ কৰা লোক মুদৈ, যাক ভগাব নোৱাৰি অবিভাজ্য, যি কথাৰ অৰ্থ নাই নিৰৰ্থক। আশা কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে কিছু কথা হ'লেও জানিব পাৰিলে। তো আজিলৈ এইখিনিয়ে। এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক। লগতে কাষত থকা ঘণ্টি বটনটো টিপি দিব, যাতে আমি ভিডিঅ'বোৰ দিয়াৰ লগে লগে আপুনি প্ৰথম ন'টিফিকেশ্যন পায় আৰু ভিডিঅ'বোৰ চাব পাৰে। আজিলৈ ইমানে। ধন্যবাদ। জয় অসম, বন্দে মাতৰম।